গল্প, উপন্যাস, আত্মজীৱনী আদিৰ দৰে সাহিত্যৰ বিশেষ এটা প্ৰকাৰৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ কৰাটো কোনো নতুন কথা নহয়। বৰঞ্চ বিশ্বৰ চলচ্চিত্ৰৰ বহুকেইখন প্ৰখ্যাত, সমাদৃত আৰু বঁটাপ্ৰাপ্ত কথাছবি নিৰ্মাণ কৰা হৈছে সাহিত্যিক সমলৰ ভিত্তিতেই। আজি আমি তেনেকুৱা 5খন ছবিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। প্ৰথমখন ছবি হৈছে চাইলেন্স অৱ দ্য লেম্বছ। 1991 চনৰ 14 ফেব্ৰুৱাৰীত মুক্তিলাভ কৰা এইখন এখন মনোবৈজ্ঞানিক আতংকধৰ্মী বা চাইকলজিকেল হৰৰ ছবি। একাংশই ছবিখনক চাইকলজিকেল থ্ৰিলাৰ জনৰাটো বা প্ৰকাৰতো তালিকাভুক্ত কৰে। FBI এগৰাকী মহিলা আৰক্ষী বিষয়া ক্লেৰিছ ষ্টাৰ্লিঙে কিদৰে হানিবেল লেক্টাৰ নামৰ এজন চিৰিয়েল কিলাৰ আৰু মনস্তত্ত্ববিদৰ সহায়ত বাফেলো বিল নামৰ অইন এজন চিৰিয়েল কিলাৰক কৰায়ত্ব কৰাৰ পৰিকল্পনা ৰচে তাকেই মূলতঃ ছবিখনত উপস্থাপন কৰা হয়। উল্লেখযোগ্য যে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি মুঠ 5টাকৈ অস্কাৰ বঁটা লাভ কৰা আৰু 7টা শিতানলৈ মনোনীত হোৱা চাইলেন্স অৱ দ্য লেম্বছৰ কাহিনীভাগ ৰচনা কৰা হৈছে থমাছ হেৰিছৰ একে নামৰ উপন্যাসৰ আধাৰত। 1988 চনত প্ৰকাশিত হোৱা এই গ্ৰন্থখন হৈছে থমাছ হেৰিছৰ প্ৰথমখন উপন্যাস ৰেড ড্ৰেগনৰ ছিকুৱেল। ৰেড ড্ৰেগন প্ৰকাশিত হৈছিল 1981 চনত। চাইলেন্স অৱ দ্য লেম্বছৰ পৰিচালক হৈছে জনাথন ডেমি। আনহাতে মুখ্য দুটা চৰিত্ৰত শক্তিশালী অভিনয় কৰিছে জডি ফষ্টাৰ আৰু এন্থনী হপকিন্সে। দ্বিতীয়খন ছবি হৈছে ফৰেষ্ট গাম্প। 6টাকৈ অস্কাৰ বঁটা পাবলৈ সক্ষম হোৱা ফৰেষ্ট গাম্প নামৰ মিশ্ৰিত জনৰাৰ ছবিখন মুক্তি হৈছিল 1994 চনত। পৰিচালক ৰবাৰ্ট জেমেকিছৰ সুদক্ষ পৰিচালনাত মুখ্য চৰিত্ৰত অনবদ্য অভিনয় কৰি দৰ্শক সমালোচকক মোহাবিষ্ট কৰিবলৈ সক্ষম হৈছিল অভিনেতা টম হেংছে। ফৰেষ্ট গাম্প নামৰ এগৰাকী ব্যক্তিৰ জীৱন, দৰ্শন আৰু তেওঁৰ অভিজ্ঞতাই হৈছে ছবিখনৰ মূল ভিত্তি। গুৰুত্বপূৰ্ণ কথা যে বিশ্ব চলচ্চিত্ৰৰ অন্যতম সফল চিনেমেটিক কৰ্ম হিচাপে খ্যাত এই ছবিখনৰ আধাৰ হৈছে উইনষ্টন গ্ৰুমৰ একে নামৰ উপন্যাস। গ্ৰন্থখন প্ৰকাশিত হৈছিল 1986 চনত। ছবি হিচাপে নিৰ্মাণ কৰাৰ আগতে কিতাপখনৰ মাত্ৰ 30,000টা কপিহে বিক্ৰী হৈছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ বহুকেইটা বঁটা বাহনেৰে সন্মানিত হোৱাৰ পিছত গ্ৰন্থখনৰ বিক্ৰী সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰে। আজি আলোচনা কৰিবলৈ লোৱা তৃতীয়খন ছবিৰ নিৰ্মাতা হৈছে বিশ্ববিশ্ৰুত চলচ্চিত্ৰকাৰ ষ্টিভেন স্পিলবাৰ্গ। জুৰাছিক পাৰ্কৰ নিৰ্মাতা হিচাপে অপাৰ খ্যাতি অৰ্জন কৰা স্পিলবাৰ্গৰ পৰিচালনাত 1993 চনত মুক্তিলাভ কৰে স্নিডলাৰ্ছ লিষ্ট নামৰ ছবিখনে। ছবিখন এখন ক'লা-বগা ছবি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অস্কাৰ স্নিডলাৰ নামৰ জাৰ্মান উদ্যোগপতিয়ে 1200গৰাকী ইহুদীক মহাযুদ্ধৰ আতংক আৰু ত্ৰাসৰ পৰা উদ্ধাৰ কৰিছিল। ছবিখনৰ কাহিনীটো উক্ত ঐতিহাসিক পৰিঘটনাটোৰ ওপৰতেই আধাৰিত। ছবিখনে 12টাকৈ শিতানৰ বাবে মনোনয়ন লাভ কৰি 7টা শিতানত অস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে 195 মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ কাহিনীভাগ গঢ় লৈ উঠিছে থমাছ কেনেলীৰ স্নিডলাৰ্ছ আৰ্ক নামৰ উপন্যাসখনৰ আধাৰত। 1982 চনত প্ৰকাশিত হোৱা গ্ৰন্থখনে বুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ দুটা মূল চৰিত্ৰত লিয়ান নিছন আৰু বেন কিংছলীয়ে সুন্দৰ অভিনয় কৰিছে। অভিনেতা ব্ৰেড পিটকে প্ৰমুখ্য কৰি মুঠ 7জনকৈ ব্যক্তিয়ে প্ৰযোজনা কৰা 12 Years a Slave হৈছে এখনি আত্মজীৱনীমূলক ছবি। 1841 চনত চলোমান নৰ্থআপ নামৰ ভায়লিন বাদক আৰু কৃষিজীৱী কৃষ্ণাংগগৰাকীক দুজন ধূৰ্ত মানুহে চলনা কৰি ৱাশ্বিংটনলৈ লৈ যায়। তেওঁলোকে চলোমান নৰ্থআপক কৃতদাস হিচাপে বিক্ৰী কৰে। এগৰাকী স্বাধীন কৃষ্ণাংগ হিচাপে জন্মলাভ কৰা চলোমান নৰ্থআপে পৰৱৰ্তী 12টা বছৰ এগৰাকী কৃতদাস হিচাপে লুইচিয়ানিয়াত বেদনাদায়ক আৰু কষ্টকৰ জীৱন কটাবলগীয়া হয়। 1853 চনতহে তেওঁ দাসত্বৰ জীৱনৰ পৰা মুক্তি লাভ কৰে আৰু সেইটো বছৰতে তেখেতৰ আত্মকথা ডেভিড উইলছনে সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়ায়। গ্ৰন্থখনৰ নাম হৈছে 12 Years a Slave। এই গ্ৰন্থখনৰ আধাৰতে নিৰ্মাণ কৰা একে নামৰ চলচ্চিত্ৰখন 2013 চনত মুক্তি হয়। জন ৰিডলীয়ে মূল গ্ৰন্থখনৰ আধাৰত এখনি চিত্ৰনাট্য লিখি উলিয়াইছিল। আনহাতে মূল চৰিত্ৰত প্ৰশংসনীয় অভিনয় কৰিছে চিৱেটেল এজিঅ'ফাৰে। ছবিখনৰ পৰিচালক হৈছে ষ্টিভ মেককুইন। উল্লেখনীয় যে ছবিখনে 2014 চনৰ অস্কাৰত 9টাকৈ মনোনয়ন লাভ কৰে আৰু 3টা শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। ছবিখনে পৃথিৱীৰ বহুকেইটা বঁটা প্ৰদান অনুষ্ঠানত মুঠতে 315টা মনোনয়ন লাভ কৰি 145টা শিতানত বিজয়ী মুকুট পিন্ধে। বিশ্ববিখ্যাত লেখক ষ্টিফেন কিঙে 60খনতকৈ অধিক উপন্যাস লিখিছে। তেখেতৰ গ্ৰন্থ বিক্ৰীৰ সংখ্যা 35 কোটিতকৈও অধিক। ৰীতা হেইৱৰ্থ আৰু শ্বচং ৰিডেম্পচন হৈছে ষ্টিফেন কিঙৰে এখনি উপন্যাসিকা। প্ৰকাশিত হৈছিল 1982 চনত। দুটা বিশেষ দোষত অভিযুক্ত দুজন অপৰাধীৰ মাজত শ্বচংকৰ ৰাজ্যিক কাৰাগাৰত বন্ধুত্ব স্থাপন হয়।
তেওঁলোকৰ বন্ধুত্বপূৰ্ণ সময়ছোৱাৰ আলেখ পৰিসমাপ্তি আৰু কাৰাবদ্ধ জীৱনৰ বিচিত্ৰতাই মূলতঃ এই উপন্যাসিকাত লিপিবদ্ধ হৈছে। এই অন্তৰ্ভেদী কাহিনীটোৰ আধাৰতেই পৰিচালক ফ্ৰেংক ডাৰাবণ্টে এখন চিনেমা কৰিবলৈ আগবাঢ়ি আহে। কাহিনীটোৰ আধাৰত তেখেতে এখন চিত্ৰনাট্যও যুগুত কৰে। বলিষ্ঠ অভিনেতা মৰ্গান ফ্ৰিমেন আৰু টিম ৰবিনছৰ শক্তিশালী অভিনয়ত অৱশেষত 1994 চনত ছবিখনে মুক্তি লাভ কৰে। ছবিখনৰ নাম ৰখা হয় দ্য শ্ব'শ্বং ৰিডেম্পশ্যন। সুদক্ষ পৰিচালনা, দৃশ্যগ্ৰহণ আৰু অনবদ্য অভিনয়ৰ বাবে কালক্ৰমত দৰ্শক সমালোচনাৰ মাজত চৰ্চিত হৈ উঠা ছবিখনে 7টাকৈ শিতানত অস্কাৰত প্ৰতিদ্বন্দ্বিতা কৰে। অৱশ্যে একাডেমি লাভ কৰিবলৈ ছবিখন সক্ষম নহ'ল। উল্লেখনীয় যে ইণ্টাৰনেট মুভি ডাটাবেছ অৰ্থাৎ IMDbত ছবিখনে 2008 চনৰ পৰাই শীৰ্ষস্থান অধিকাৰ কৰি আহিছে।